হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই যিহেতুকে এইকেইদিন ওপৰতে আহিছোঁ, আপোনালোকে দেখাই পাই আছে। মানে ঘৰৰ কামখিনি গোটেইখিনি কৰি মেলি এনেকুৱাকৈ ওপৰত আহি যাওঁ আৰু লগতে কমলা টেঙা খাওঁ। গতিকে ওপৰত আহিয়ে বহিলোঁ, এয়া তুল চুল লৈ আহোঁ মই এনেকুৱাকৈ। গতিকে বহিলোঁ, এতিয়া বহা কাম শেষ আৰু ফাইনেলি এতিয়া তলত যাওঁ। এইকেইদিন মানে ৰ'দ বিচাৰি সদায়ে আহোঁ ওপৰত। আৰু আহিছোঁ মানে আজি ৰাতিপুৱাই এনেকুৱাকৈ মুখ ধুই উঠিয়ে অকণমান ক্ৰীম সানিব লাগে যিহেতুকে, গতিকে ক্ৰীমখিনি সানি ল'লোঁ আৰু লগতে ৰাতিপুৱাৰ কামখিনিও কৰি ল'লোঁ। তাৰপিছতে দেখিলোঁ যে আমাৰ মামীহঁত আহিল মানে আমাৰ ঘৰত। গতিকে এনেকুৱাকৈ মাৰ লগতো কথা পাতিব ল'লে আৰু লগতে কেইকপিমান ফটো উঠিলোঁ আমি। এনেকুৱাকৈ লগাই দিলোঁ যিহেতুকে যোৱাৰ সময়ত বহুদিনৰ মূৰত লগ হ'লোঁ। আৰু এনেকুৱাকৈ চাহ পানী খাই মামীহঁতো যাব ওলালে। আৰু এইটো হ'ল মামীৰ নাতিয়েক মানে, গতিকে কিমান মৰম লাগে তাক চাওকচোন, বাবুকো মানে। গতিকে এখেতে লৈ আছে কোলাত, তাৰ মানে মেমৰি আৰু, গতিকে ৰাখি দিলোঁ। এইফালে চোৱা না, মামীয়ে ফটো এইফালে চোৱা। ৰিটাৰ্ণ চাই দিয়া, এইফালে ৰিটাৰ্ণ বেয়া পাব ফটো, চাই দিয়া এবাৰ চাই। মামীহঁতো যাব ওলালে, গতিকে এনেকুৱাকৈ ৰাস্তাৰ ফালে আগবঢ়াই দিব আহিলোঁ। গতিকে বাবুৰ লগতো কথা পাতিম ৰ'ব। মোৰ শাহুমাৰ বৌয়েক হয় আৰু লগতে এইটো মাহত মানে চাৰিওজনী মামীৰে আগমন ঘটিল আমাৰ ঘৰত। কিবা এটা ভাল লাগিল, গতিকে এনেকুৱাকৈ সৰু সৰু মুহূৰ্তবোৰ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ মাজলৈও। বাবু বাই বাই। নাই লাজ কৰে দে। বাই বাই দিছে, বাই বাই। বহুত দেৰিকৈ দিলক বাই বাইটো। বাই বাই, আপোনাক বাই বাই দিছে। আৰু বাবুক চাওকচোন, মানে আমাৰ এখেতক মানে এৰাই দিবই খোজা নাই, মানে তেতিয়াৰ পৰা কোলাতে উঠি আছে। গতিকে এনেকুৱাকৈ যাব ওলালে মামীহঁত, আৰু এতিয়াই মানে সি বাই বাই দি আছে আৰু চাওক, লাষ্টটো মানে ফাইনেলি ভাঙি গ'ল। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এইফালে আলহী হৈ গ'ল আৰু আপোনালোকৰ মাজৰ পৰা আজি বিদায় ল'লোঁ, বাই।